নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু আজি মই গৈ আছোঁ ৱাট ৱাৰ্ডন টেম্পললৈ। আৰু গুগলত বেংকক বুলি চাৰ্চ কৰিলে যিবোৰ টেম্পল বা আইকনিক প্লেচ দেখুৱায় তাৰে ভিতৰত গোটেইখিনি কাভাৰ কৰিছোঁ। আৰু আজি আহিছোঁ অন্তিমখন আৰু বিখ্যাত বেংককৰ ৱাট ৱাৰ্ডন টেম্পললৈ। আৰু ৱাট ৱাৰ্ডনৰ আপোনালোকক বিভিন্ন দৃশ্যবোৰ হাইলাইট হিচাপে প্ৰথমতে দেখুৱাই আছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব, কিয়নো বেংকক বুলিবলৈ গুগলত চাৰ্চ কৰিলে এইখন টেম্পলকে চেম্বল হিচাপে আৰু এই ৱাট ৱাৰ্ডনৰ চৌপাশে থকা নান্দনিক পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ আৰু পৰ্যটকৰে ভৰা এখন পৰিপক্ক ট্ৰেভেল ব্লগ হয়। আৰু ৱাট ৱাৰ্ডনৰ সৌন্দৰ্য দৃশ্য চাবলৈ ভিডিঅ'টো শেষলৈকে চাব। আৰু আৰম্ভ কৰিছোঁ প্ৰথমৰ পৰা ভিডিঅ'টো। লেটছ গো। আৰু ভিডিঅ'টো আৰম্ভণিতে কৈ থওঁ যে মই এয়াৰপৰ্ট ছাইডত থাকোঁ। চ' বেংককৰ মাজমজিয়াত থৈ এই নদীখন পাৰ হ'বলৈ দলঙেৰে যাব পাৰে, বাট মই চইচ কৰিছোঁ নদীৰ ওপৰেৰে জাহাজেৰে যাম। আৰু ইয়াতে টুৰিষ্টসকলে, বিভিন্ন দেশৰ পৰ্যটকসকলে এইটো ৰাস্তাই চইচ কৰিলে, কিয়নো এটা ৰোমাঞ্চকৰ দৃশ্য বা পৰিৱেশৰ সৃষ্টি হয় আৰু বহুত ভাল লাগে। আৰু নদীটোৰ ওপৰত চাওক, দৃশ্যবোৰ ইমান ধুনীয়া লাগিছে। আৰু ব'লক আমি এতিয়া চিপৰ উঠিবলৈ সাজু হওঁ আৰু ভিতৰলৈ গৈ নদীৰ পাৰত ৱেইট কৰি আছোঁ চিপৰ কাৰণে। চাওক ইমান ধুনীয়া এটা দৃশ্য, অ' মাই গড, সঁচাকৈ বহুত ভাল লাগিছে। আৰু সেইটো টেম্পলত যাম আৰু এইটো চাই আহিছোঁ, যাম বুলি সপোন আছিলে আৰু এইটো টেম্পলত যাম। চ' সঁচাকৈ সপোনটো পূৰণ হ'বলৈ গৈ আছে। ইণ্ডিয়াত পৰা চাই আহিছিলোঁ এইখন টেম্পলত যাম, আৰু যেতিয়া বেংকক থাইলেণ্ড মাৰিছিলোঁ এইখন টেম্পলৰ ছবি প্ৰথমতে আহিছিল। আৰু ইমান সৌন্দৰ্য, প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰা এইখন ঠাইত আহিছোঁ, বিৰাটেই ভাল লাগিছে। আৰু জাহাজত উঠি গ'লোঁ আমি। তো জাহাজত উঠিলোঁ আৰু মানুহৰ কাৰণে ৰখি আছে, এৰিব মানুহ হ'লে। পানী কেনেকৈ নদীৰ পানীৰ ঢেউ চাই চাই বিভিন্ন দেশৰ পৰ্যটকৰ সৈতে ময়ো বহি গ'লোঁ জাহাজত, বিভিন্ন দেশৰ পৰ্যটকৰ সৈতে নদী পাৰ হৈ সেই বিখ্যাত মন্দিৰলৈ যাবলৈ। আৰু চাওক মাজতে ডাঙৰ এখন চিপ আহি গৈছে, বহুত ডাঙৰ হয়, 100+ মানুহ ধৰিব চাগে। আৰু আমাৰ নাওখন বা জাহাজখন এৰিব অলপ পিছতে। তো আপোনালোকক দৃশ্যবোৰ দেখুৱাই আছোঁ নদীৰ ওপৰৰ পৰা, কেনেকুৱা লাগিছে। ইমান ধুনীয়া এক্সপিৰিয়েঞ্চ, বেলেগ এটা এক্সপিৰিয়েঞ্চ। বিদেশত আহি জাহাজত উঠি নদী পাৰ হৈ আমি গৈ আছোঁ, বিৰাট ভাল লাগিছে। চ' ফাইনেলি আমাৰ চিপখন এৰিলে আৰু আমাৰ চিপখন গৈ আছে, আৰু এখন চিপ আহি আছে। চাওক দেখুৱাইছোঁ দৃশ্য, ক্ৰচিং হৈ আছে নদীৰ ওপৰত। আৰু সেইখন টেম্পল, আৰু টেম্পলটো মেইন টেম্পলটো বহুত ডাঙৰ হয় আৰু চাৰিওফালে বহুতকেইটা টেম্পল আছে। আৰু চাৰিওফালৰ পৰা লুকছ গোটেইখিনি ছেইম হয় বুলি মই গুগলত চালোঁ। আৰু তেওঁৰ হিষ্ট্ৰী 1656 চনত স্থাপিত হৈছিল এই মন্দিৰটো। চ' চাবলৈ গৈ আছে এটা হিষ্ট্ৰিক আইকনিক প্লেচ বেংককৰ, থাইলেণ্ডৰ। চ' আপোনালোকে বেংকক থাইলেণ্ড আহিলে নিশ্চয় ৱাট ৱাৰ্ডনলৈ আহিব। গুগলত আপোনালোকে বেংকক ৱাট ৱাৰ্ডন লিখিলে চাব পাৰিব কেনেকুৱা কি। আৰু বিৰাটেই ধুনীয়া, ৰাতি আহিলে পৰা লাইট চাইট দেখা পায়, বাট দিনৰ ভাগত নাথাকে। চাওক ইমান ধুনীয়া এটা পৰিৱেশ নদীৰ ওপৰত, বিৰাট ভাল লাগিছে। সেইটো আপোনালোকে ৰাতি ফিলিংটো নাপাব, বাট দিনত বিৰাটেই ভাল লাগিছে। নদীৰ সেইটো ধুনীয়া বতাহ আৰু নদীৰ ওপৰেৰে গৈ আছোঁ আমি। আৰু আপোনালোকৰ লগত কথা পাতি থাকোঁতে আহি পালোঁ ইটো পাৰ, আৰু ইটো পাৰত চাওক আহি পালোঁ আমাৰ নাওখন লগালে পাৰত। ফেৰীখন ফেৰী প্ৰ' অৰুণ লিখা আছে পিছফালে। আমি ইয়াৰ পৰা লাইন ধৰি ওলাই আছোঁ, আৰু লাইন ধৰি মানুহ সোমাই আছে আকৌ ফেৰীত উঠিবলৈ, সিপাৰ হ'বলৈ। দিছ ইজ টিকেট ফৰ আছ। ৱাই ৱাৰ্ডনত সোমাই আহিলোঁ আৰু পানীৰ বটল ফ্ৰী দিলে। আৰু এইটো টিকেট 200 বাট। আমি এতিয়া ভিতৰলৈ যাম। কেমেৰামেন আছে, চাওক ফটো তুলি আছে। আৰু ইয়াৰে ট্ৰেডিশ্যনেল ড্ৰেছ ইমান ধুনীয়া, চাওক। চ' লাহে লাহে মন্দিৰ প্ৰাংগণত সোমাই আহিলোঁ। আৰু মন্দিৰ প্ৰাংগণটো হ'ল 1 কিলোমিটাৰ ধৰি, গোটেই চাৰিওফালে মন্দিৰ আছে। আৰু মেইন মন্দিৰটো মাজত আছে, আৰু চাৰিওফালে সৰু সৰু বহুতকেইটা মন্দিৰ আছে। চ' আমি প্ৰথমতে সৰু সৰু মন্দিৰকেইটাত সোমাম আৰু ভিতৰৰ দৃশ্য দেখুৱাম, কেনেকুৱা কি হয়, কালচাৰ কেনেকুৱা হয়, আৰু ইয়াৰে ট্ৰেডিশ্যনেল ড্ৰেছ কেনেকুৱা কি। বহুতকেইটাৰ লগত মত বিনিময় কথা পাতিবলৈ যত্ন কৰিম। আৰু চাওঁ এইবোৰ, চাওক সোণেৰে নিৰ্মিত মন্দিৰৰ ভিতৰৰ প্ৰাংগণ। আৰু এইটো হ'ল বুদ্ধদেৱৰ মূৰ্তি। তো সৰু সৰু যিবোৰ টেম্পল আছে, চ' সেইবোৰত প্ৰথমতে সোমাইছোঁ। আৰু ৱাও, বিউটিফুল, ইমান ধুনীয়া দৃশ্য।
আৰু তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি চাওক ফটো উঠি আছে। এইটো হ'ল ইয়াতে থাইলেণ্ডৰ বেংককৰ মানে মন্দিৰলৈ গ'লে লেডিজবোৰে এইবোৰ ড্ৰেছ পিন্ধে আৰু চাওক ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি মানে ফটো উঠি আছে। ফটোগ্ৰাফাৰ আহিছে আৰু আপোনালোকক দেখুৱাইছোঁ মন্দিৰটোৰ দৃশ্য। প্ৰথম চাওক ফটো উঠি আছে সৰু ল'ৰা এটা আৰু এই দূৰৰ পৰা দেখা পাইছোঁ চাওক ডাঙৰ মন্দিৰটো আৰু তালৈকে যাম। প্ৰথমতে সৰু সৰুবোৰ চাই লওঁ আৰু এটা মন্দিৰৰ পৰা মই ওলাইছোঁ আৰু গৈ আছোঁ মেইন মুখ্য মন্দিৰটো দেখাবলৈ আপোনালোকক। আৰু মুখ্য মন্দিৰৰ দৃশ্যটো চালে আপোনাৰ চকু কপালত উঠি ইমান ধুনীয়া আৰু ইমান টুৰিষ্টে ভৰ্তি হৈ আছে আৰু বিভিন্ন দেশৰ টুৰিষ্টে ভৰ্তি হৈ আছে ইয়াতে। আৰু চাওক দূৰৰ পৰা দেখুৱাইছোঁ। এইবাৰ মোৰ বিদেশ ভ্ৰমণ চ'ল' ট্ৰিপ হ'ল। নিজে অকলে আহি ডিস্কভাৰ কৰি বিভিন্ন ঠাইবোৰ ঘূৰি আছোঁ অকলে। ধুনীয়া লাগিছে, বিৰাট ভাল লাগিছে। আৰু ইমান বিখ্যাত আইকনিক প্লেচ আছে চাওক। ইমান ধুনীয়া ৱাট ৱাৰণ টেম্পললৈ আহিছে আৰু মানুহে ভৰ্তি হৈ আছে আৰু চাওক চবেই ফটো তুলি আছে নিজৰ মোবাইলত, নিজৰ কেমেৰাত দৃশ্যবোৰ। এই ধুনীয়া মন্দিৰখনৰ দৃশ্য কেপচাৰ কৰি আছে আৰু মই তুলি আছোঁ আপোনালোকক দেখাবলৈ। চাওক বিৰাটেই ভাল লাগিছে। বিভিন্ন দেশৰ মানুহ ইয়াতে সমাগম হৈছে পৰ্যটকৰে। গোটেই দুনিয়াৰ মানুহ ইয়াতে আছে, গোটেই পৃথিৱীৰ পৰা টুৰিষ্ট। অ'কে প্ৰথমতে মন্দিৰৰ ওপৰ ভাগত গৈ চাৰিওফালে প্ৰদক্ষিণ কৰি আপোনালোকক ভিডিঅ' কৰি দেখুৱাবলৈ যত্ন কৰিম। তাৰপিছত ভিতৰলৈ যাম আৰু চাওক চাৰিওফালৰ চাৰাউণ্ডিং পৰিৱেশটো একবাৰ দেখুৱাইছোঁ। ইমান ধুনীয়া আৰু চাৰিওফালে চাওক মানুহ যাম এতিয়া সাজি কাচি চবেই আহিছে আৰু তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি মানুহে ফটো উঠিছে আৰু ইয়াতে ছটালৈ ফটো উঠে ট্ৰেডিশ্যনেল তেওঁলোকৰ। আৰু আপোনালোকক এতিয়া ওপৰৰ দৃশ্য উঠি আহিবলগীয়া কষ্ট লাগি গৈছে আৰু চাওক। এভাগ চিৰি বগাই ওপৰলৈ আহিলোঁ আৰু এতিয়া মন্দিৰৰ চিৰি বগাই এতিয়া চাৰিওফালে প্ৰদক্ষিণ কৰি আপোনালোকক দেখাম। এনেকুৱা ধৰণৰ ৰাস্তা আছে চাৰিওফালে। গোটেই টেম্পলটো যিটো আটাইতকৈ ডাঙৰ ৱাট ৱাৰণৰ টেম্পল সেইটোৰ চাৰিওফালে ঘূৰি আছোঁ, প্ৰদক্ষিণ কৰি আছোঁ আৰু দৃশ্যবোৰ দেখুৱাই আছোঁ। চাওক ধুনীয়া টেম্পল চাৰিওফালে একে ধৰণৰ যিটো মেইন ডাঙৰ টেম্পল সেইটো থিমতে চাৰিওফালে টেম্পল আছে। গোটেই 1 কিলোমিটাৰ স্কুৱেৰ মিটাৰ ধৰি। আৰু চাওক মানুহ বিভিন্ন দেশৰ মানুহ। আমি এতিয়া গৈ আছোঁ চাৰিওফালে প্ৰদক্ষিণ কৰি আৰু চাওক এইটো নদীটো আমি পাৰ হৈ আহিছোঁ যে নদীটো ইয়াৰ পৰা ধুনীয়াকৈ দেখা পাইছে আপোনালোকে। চাওক আৰু চাওক তলত মানুহ আৰু চাৰিওফালে টেম্পল। আৰু আপোনাৰ যিফালে পূব পশ্চিম উত্তৰ দক্ষিণ যিফালে আপুনি চাই চাৰিওফালে একে ধৰণৰ টেম্পল। আপুনি কোনফালে সোমাই আহিছে, কোনটো গেটেদি সোমাইছে, কোনটো গেটেদি ওলাইছে আপুনি ক'ব নোৱাৰে। মন্দিৰ প্ৰাংগণত থাকিলে মন্দিৰ প্ৰাংগণৰ পৰা ওলালে গম পায় আৰু যে এইটো কি লোকেশ্যন। বাট মন্দিৰ প্ৰাংগণৰ ভিতৰত চাৰিওফালে লোকেশ্যন ছেইম হয়, চাৰিওফালে গেট ছেইম হয়। আচৰিত ধৰণেৰে বনাইছে। ৰিয়েলি আইকনিক প্লেচ বেংককৰ। আপোনালোকক দেখুৱাবলৈ যত্ন ইয়াতে আপোনাৰ চাইনাৰ মানুহ, তাৰপিছত দক্ষিণ কোৰিয়া আৰু থাইলেণ্ডৰ মানুহ বেছি। তাৰপিছত আছে আপোনাৰ ৰাছিয়া, তাৰপিছত ইংলেণ্ড, ইণ্ডিয়াৰ মানুহ খুবেই কম। চাইনা আৰু দক্ষিণ কোৰিয়া, সাউথ কোৰিয়াৰ মানুহ বেছি। ইমান বিশাল এৰিয়া, বিশাল চাওক। আমাৰ শ্ৰীকৃষ্ণ যেনেকৈ পাহাৰ দাঙি দিছিলে এনেকুৱা ধৰণে ছবি। নদীটো খুলিলে আপোনাৰ এই খোজকাঢ়ি ডাইৰেক্ট ওপৰলৈ যাব পাৰি ভগৱানৰ মন্দিৰ তাতে। চাওক এই ডাঙৰ যিটো মন্দিৰ এনেকুৱা ধৰণৰ ৰাস্তা চাৰিওফালে যাব পাৰি। আপোনাৰ চাৰিওফালে একদম ছেফ। আপুনি ভাবিব নোৱাৰিব কোনফালে সোমাইছিলোঁ কোনফালে ওলাইছিলোঁ, কাৰণ চাৰিওফালে একদম একে ধৰণৰে বনাইছে গোটেইখিনি বস্তু। চাৰিওফালে
হ'ল মন্দিৰৰ চাৰিওফালে ঘূৰিলোঁ, দৰ্শন কৰিলোঁ আৰু ওচৰে পাজৰে যিবোৰ সৰু সৰু আছে এইবোৰ চাৰিওফালে আছে ছেম মডেলৰ। আৰু এইফালে চাওক আৰু এইফালে চাওক ছেম, পিছফালে আৰু সন্মুখফালে চাৰিওফালে আছে এনেকুৱা ধৰণৰে। এওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছ হ'ল এইটো আৰু ফটো উঠিছোঁ এওঁলোকৰ লগত। বুজি পোৱা নাই, চবৰে নিজৰ নিজৰ ভাষা, তেওঁলোকৰ ভাষা মই বুজি পোৱা নাই, বুজি নাপায়। আৰু ধৰ্মাৱলম্বীসকলৰ কাৰণে বহুত ডাঙৰ জেগা হয় এইটো। চ' ইয়াতে বহুত মানুহ লগ পালোঁ আৰু তেওঁলোকৰ লগত ফটো উঠিলোঁ, কথা পাতিলোঁ, ভাল লাগিলে। আৰু চাওক ইয়াৰ পৰা কেনেকুৱা লুকছ টেম্পলটো। মাই গড, ইটছ বিউটিফুল, ৰিয়েলি এমেজিং। উই আৰ দ্য ৱৰ্ল্ড, ৱাও। আৰু এইখন হৈছে সিফালে চহৰ বেংককৰ আৰু এইটো হৈছে টেম্পল হোৱাইট কালাৰৰ যিটো দেখা পাইছে। ইয়াতে আছোঁ বৰ্তমান মই। আৰু সেইফালে যিটো আছে সেইটোতো গৈছিলোঁ মই, আৰু এইটোতো গৈছোঁ 1 2 3 তিনিখনতে গৈছোঁ, ভাল লাগিছে। চ' বেংককৰ বিশ্ব প্ৰসিদ্ধ এই মন্দিৰটো দৰ্শন কৰিলোঁ আৰু আপোনালোকক যিমান দূৰ পাৰোঁ, যিমান দূৰ সম্ভৱ হৈছে সিমান দূৰ আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে, কিয়নো বেংককৰ এটা ঐতিহাসিক আৰু হিষ্টৰিকেল টেম্পল এটা আপোনালোকক দেখালোঁ, ৱাট ৱৰুণ। চ' আপোনালোকে বেংকক আহিলে অনলি পাটায়া নগৈ বেংককত বিভিন্ন ধৰণৰ ঐতিহাসিক আৰু আইকনিক টেম্পল আছে, ৱাট ৱৰুণ, ৱাট প্ৰ' আৰু গ্ৰেণ্ড পেলেচ। এই তিনিটা অৱশ্যেই চাব আৰু গুগলত আপোনাৰ ৰেকমেণ্ড চাব, হাই ৰেকমেণ্ড। আৰু ইয়াৰ হ'ল থাইলেণ্ডৰ মিলিটাৰী। আহি পালে মোৰ থেংক ইউ, ইউৰ কাৰ ইজ কুল। It's really beautiful temple. তো বেংককৰ এই মন্দিৰটো দৰ্শন কৰি আহিলোঁ আৰু বেংককৰ ৰাস্তাবোৰ দেখুৱাইছোঁ, চাওক ইমান ধুনীয়া। আৰু বৰ্তমান গৈ আছোঁ আমি হোটেললৈ, আৰু চাওক ওপৰেদি স্কাই ট্ৰেইন গৈ আছে আৰু তলেদি আমি ৰখি আছোঁ আমাৰ গন্তব্যস্থানলৈ যোৱাৰ কাৰণে। আৰু কেবত বহি থাইলেণ্ডৰ ৰেডিঅ' চেনেল শুনি পেলাই ধুনীয়াকৈ গান শুনি গৈ আছোঁ আমি 102.50 মেগাহাৰ্টজ। আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ বেংককৰ ৰাস্তা, চাওক ধুনীয়া ধুনীয়া। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব ইউটিউবত আৰু ফেচবুকত ফ'ল' কৰি দিব ট্ৰেভেল উইথ মিষ্টাৰ এণ্ড মিছেছ। আৰু সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু লগ পাম পৰৱৰ্তী এটা নতুন ভিডিঅ'ত, নতুন ঠাই, নতুন চিটি। চ' বিদায় জনাইছোঁ মোৰ এই ভিডিঅ'টোৰ পৰা আৰু লগ পাম নতুন এটা ভিডিঅ'ত। আৰু কিপ ট্ৰেভেলিং, কিপ স্মাইলিং এণ্ড ৱাটছিং।